নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ ৱেলকাম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি দুৰ্গা পূজাৰ মহা অষ্টমী, সেই হেতুকে আমাৰ গাঁৱত 8খনকৈ পূজা হৈছে আৰু প্ৰথমখন পূজা আপোনালোকক দেখুৱাইছোঁ। দ্বিতীয়খন পূজালৈ এখন হৈছে বহুৰি চান্দি বজাৰত দ্বিতীয়খন দুৰ্গা পূজা। এয়া দেখা পাইছে যে অজস্ৰ মানুহৰ ভিৰ। এয়া পূজা মণ্ডপৰ বাহিৰৰ দৃশ্যাংশ। এতিয়া মণ্ডপৰ ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম। খুব এটা সুন্দৰ পৰিৱেশ, ইয়াত লাইটিঙৰো চিষ্টেম কৰিছে। আৰু এতিয়া আছোঁ হালদাৰপাৰাত ঠিক তেনেদৰে একেবাৰে জনসমুদ্ৰ, দোকান পোহাৰ, মানুহৰ ভিৰ। যিটো মণ্ডপত আটক ধুনীয়াকৈ মণ্ডপটো সজোৱা হৈছে। আপোনালোকে দেখা পাইছে একেবাৰে বহুত ধুনীয়া হৈছে। আৰু এতিয়া মই ভিতৰলৈ গৈ আছোঁ।